যোৱা কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলৰ সৈতে শত্ৰুতাৰ কথা উল্লেখ কৰিছিলে আৰু তাৰ কেইদিনমান পিছতে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে বৰ্ণনা কৰিছিল যে মিয়াসকলৰ সৈতে মোৰ যুদ্ধ চলি থাকিব আৰু ইয়াৰ পাছতো সেইদিনাখন মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে মিয়াসকলৰ ভোট কাটিমেই আৰু মিয়াসকলক অত্যাচাৰ কৰা স্বাভাৱিক কথা আৰু অসমৰ জনগণকো মুখ্যমন্ত্ৰীয়ে অৱগত কৰাব বিচাৰিছে যে মিয়াসকলক অত্যাচাৰ কৰক যদি ই ৰিক্সাৰ ভাড়া যদি টমটমলাৰ ভাড়া যদি 5 টকা হয় 5 টকাৰ ঠাইত আপোনালোকে 4 টকা দিয়ক আৰু অত্যাচাৰ কৰক এই বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো অসমৰ জনগণক অৱগত কৰায় ইয়াৰ লগতে অসমৰ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলে এক প্ৰকাৰ বৰ্তমান সময়ত অভিযোগ উত্থাপন কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পুলিচ প্ৰশাসনে এক প্ৰকাৰ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলক অত্যাচাৰ কৰা আৰম্ভ কৰিছে আৰু অত্যাচাৰ কৰি আছে কিন্তু ইয়াত আৰু এটা কথা উল্লেখ কৰিব পাৰি আসলতে অসমৰ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলক কি কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে পুলিচ প্ৰশাসনে সহজ সৰল ভাবি অত্যাচাৰ কৰা আৰম্ভ কৰিছে কৰবাত উচ্ছেদ অভিযান চলাইছে তো আন কৰবাত বিভিন্ন ধৰণৰ যন্ত্ৰণাৰ জৰিয়তে অসমৰ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলক এক প্ৰকাৰ অত্যাচাৰ কৰা আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পুলিচ প্ৰশাসনে এই বুলি অভিযোগ উত্থাপন কৰিছে বৰ্তমান সময়ত অসমৰ একাংশ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলে ইয়াত এটা কথা উল্লেখ কৰিব পাৰো আসলতে কি কাৰণৰ কাৰণে অসমৰ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলক ইমান সহজ সৰল ভাবি নৰম ভাবি যে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পুলিচ প্ৰশাসনে অত্যাচাৰ কৰিব পাৰিছে আসলতে কেনেকৈ কি কাৰণৰ কাৰণে আসলতে মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকল বৰ্তমান সময়ত অত্যাচাৰৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ ৰাজনীতিত মিয়া শব্দটো যেনেকৈ একেবাৰে ট্ৰেন্ডিং লিষ্টত চলি আছে আৰু ইয়াৰ কাৰণে বৰ্তমান দায়ী কোন জগৰীয়া কোন যদি আপুনি চাই তেন্তে আপুনি এটা কথা অনুমান কৰিব লাগিব এই ঘটনাৰ বাবে বৰ্তমান পৰিস্থিতিৰ বাবে দুটা ফৈদয় জগৰীয়া বুলি আপুনি ক'ব প্ৰথমতে মুখ্যমন্ত্ৰী জগৰীয়া আৰু দ্বিতীয়তে নিজ খুদ মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলো বৰ্তমান পৰিস্থিতিৰ বাবে জগৰীয়া মিয়া সম্প্ৰদায়ৰ ওপৰত যি অত্যাচাৰ চলি আছে এয়া চলাটো একেবাৰে স্বাভাৱিক কথা কাৰণ মিয়াসকলৰ কাৰণে কোৰ্টত আইন আদালতত হিন্দুৱে কেছ খেলিবলগীয়া হয় মিয়াসকলৰ অধিকাৰৰ বাবে ৰাজপথত আপোনাৰ হিন্দুৱে মাত মাতিবলগীয়া হয় হিন্দুৱে প্ৰতিবাদ কৰিবলগীয়া হয় আৰু যদি চাই আপুনি মিয়াসকলক হস্পিটালত হিন্দুৱে চিকিৎসা কৰে মিয়াসকলক সংসদ ভৱনত মিয়াসকলৰ বাবে হিন্দুৱে মাত মাতে অথচ মিয়াসকলৰ মছজিদ ৱাকফ আইনৰ কাৰণে বৰ্তমান সময়ত উচ্চ ন্যায়ালয়তো হিন্দু লয়াৰ এডভোকেটসমূহে মাত মতা পৰিলক্ষিত হয় কিন্তু দুৰ্ভাগ্যবশতঃ মিয়া সম্প্ৰদায় বৰ্তমান সময়ত শুই থকা যেন অনুভৱ হৈছে মুছলমান সম্প্ৰদায় বৰ্তমান সময়ত শুই থকা যেন অনুভৱ হৈছে আৰু ইয়াৰ লগতে বৰ্তমান পৰিস্থিতিৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো জগৰীয়া কৰিব বিচাৰিছোঁ কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিচাপে এনেধৰণৰ নিকৃষ্ট কাম কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যুক্তিসংগত নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে সেয়া স্পষ্ট জানে যে মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকল কেতিয়াও বিজেপিক ভোট নিদিয়ে অথবা মুখ্যমন্ত্ৰীক ভোট নিদিয়ে তাৰ পৰিণতি এয়াই হ'ব যে বিজেপি চৰকাৰ হাৰিব 2026 ইলেকশ্যনত তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কাম কৰা আৰম্ভ কৰিছে যে মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ভোট কটা কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেও এই কথা স্বীকাৰ কৰিছে যে বৰ্তমান সময়ত মিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ভোট তেখেতে জানি শুনি কাটা আৰম্ভ কৰিছে আৰু তেনেকৈ এক প্ৰকাৰ বৰ্তমান সময়ত ইলেকশ্যনত জয়লাভ কৰাৰ কথা চিন্তা কৰিছে কিন্তু এনেধৰণৰ ঘটনাই আচলতে গণতন্ত্ৰক লাট মৰাৰ দৰে পৰিস্থিতি লাট মৰা যেন অনুভৱ হৈছে নে নাই আপোনালোকে নিজে অনুভৱ কৰি চাওক আৰু এয়া একেবাৰে গণতান্ত্ৰিক দেশৰ বাবে দুৰ্ভাগ্যজনক হয়তো মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমখনত বাংলাদেশীৰে ভৰি পৰিছে সেয়া স্বাভাৱিক কথা বৰ্তমান সময়ত সকলোৱে জানে যে অসমখনত বাংলাদেশী আছে কোনেও নকয় যে অসমখনত বাংলাদেশী নাই কিন্তু দুৰ্ভাগ্যবশতঃ সেই ব্যক্তিসকলক চিনাক্ত কৰাৰ বিপৰীতে সিহঁতসকলক ভোট কাটি এনে আপোনাৰ কিছু একাংশ ব্যক্তিক যিখিনি প্ৰকৃত বৈধ নাগৰিক হয় ভাৰতবৰ্ষত সিহঁতসকলক এক প্ৰকাৰ অত্যাচাৰ কৰা আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া দুৰ্ভাগ্যজনক বাংলাদেশীসকলক চিনাক্ত কৰি বিতৰণ কৰাৰ দায়িত্ব আমাৰ অসম চৰকাৰৰ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেয়া নকৰি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে যেনেধৰণৰ কাম কৰি আছে তেনেধৰণৰ কামক লৈ আচলতে আমি বাধ্য প্ৰশ্ন উত্থাপন কৰিবলৈ আপোনালোকৰ মতামত কি এই ক্ষেত্ৰত অৱগত কৰাবলৈ নাপাহৰিব